নমস্কাৰ, মই ভাৰতী চন্দ্ৰ, ডেপুটি ৰেজিষ্ট্ৰাৰ জেনেৰেল, তেখেত বিকাশ ৰাজ, জইণ্ট ডাইৰেক্টৰ, ডাইৰেক্টৰেট অফ চেঞ্চাছ অপাৰেশ্যনছ আছাম। আমাৰ লোকপিয়ল 2027 আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত হ'ব। আমাৰ ছেল্ফ এনিমাৰেশ্যন এই বছৰৰ চেঞ্চাছ ডিজিটেল মোডতে হ'ব। 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আমাৰ ছেল্ফ এনিমাৰেশ্যন হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আমাৰ হাউচ লিষ্টিং অপাৰেশ্যন তাৰমানে প্ৰথম পৰ্যায়টো কৰা হ'ব। আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আহিছোঁ প্ৰি চেঞ্চাছ এৱেৰনেছ জেনেৰেশ্যনৰ এটা প্ৰগ্ৰাম হাতত লৈ। আমাৰ চেঞ্চাছ লোকপিয়লৰ কামটো কেনেদৰে কৰা হ'ব, তাত কি কি তথ্য আমি বিচাৰিম আৰু হেৰিবোৰ কেনেকুৱা কৰা হ'ব, মাধ্যমটো কেনেকুৱা কৰা হ'ব, তাৰ ওপৰত আমি এটা প্ৰগ্ৰাম কৰিবলৈ আজি আহিছোঁ। আৰু যিহেতু ইউনিভাৰ্চিটিত আমাৰ ল'ৰা ছোৱালী, আমাৰ ভৱিষ্যত প্ৰজন্ম থাকে, আমি ভাবোঁ যে সিহঁতে নিজৰ ঘৰত গৈ মাক দেউতাক আৰু ওচৰ চুবুৰীয়াক ক'ব পাৰিব লোকপিয়লৰ মাহাত্ম্যটো কি। ইয়াৰ জৰিয়তে বিভিন্ন প্লেন প্ৰগ্ৰাম গভৰ্ণমেণ্টৰ তথ্য যোগান কৰা হয় আৰু সিহঁতে গৈ নিজৰ ঘৰত কথাখিনি ক'ব পাৰিব। আৰু যেতিয়া আমাৰ প্ৰগণক মানে আমাৰ গ্ৰাছৰুট তৃণমূল পৰ্যায়ৰ যিজন কৰ্মচাৰী, যিজন প্ৰগণক এনিমাৰেটাৰ, তেখেতে যেতিয়া প্ৰতিখন ঘৰে ঘৰে গৈ তথ্য আহৰণ কৰিব, সেই প্ৰগণকক সহায় সহযোগিতা আগবঢ়াব লাগিব আৰু তেখেতৰ সোধা প্ৰশ্নবোৰ চব ঘৰৰ পৰিয়ালৰ মানুহে ঠিকেঠাকে জবাব দিব লাগিব। আৰু বহুতখিনি কথা আছে, আমি যিখিনি তথ্য আমি আহৰণ কৰিম সেই তথ্যবোৰ কনফিডেঞ্চিয়েল ৰখা হ'ব। ব্যক্তি পৰ্যায়ৰ কোনো ধৰণৰ ইনফৰ্মেশ্যন পাব্লিক ডমেইনত আমি লিক আউট নকৰোঁ। আমি এটা ডাটাটো আমাৰ মানে ষ্টেটিষ্টিকেল ফৰ্মত আমাৰ ৰিলিজ কৰা হ'ব। গাঁৱৰ কি পপুলেশ্যন হয়, এটা টাউনৰ পপুলেশ্যন কি হয়, এটা ৱাৰ্ডৰ কেনেধৰণৰ কিমান পপুলেশ্যন হয়, মিউনিচিপাল কৰ্প'ৰেশ্যন, ডিষ্ট্ৰিক্টৰ পপুলেশ্যন, আমি ব্যক্তিগত পৰ্যায়ৰ যিখিনি ইনফৰ্মেশ্যন তথ্য আমি কালেক্ট কৰোঁ সেইখিনি আমি পাব্লিক ডমেইনত নেৰোঁ। সেইকাৰণে কোনোবাই ভয় খাবলৈ কোনো কথা নাই। যিখিনি প্ৰশ্ন সোধা হ'ব সেইখিনি ভালদৰে একদম উদ্বুদ্ধ সহকাৰে দিব লাগিব। আমাৰ এইখিনিয়ে ক'বলগীয়া আছে। डायरेक्टरेट ऑफ सेंसस असम से जो है हमारे पास टीम आई है जो कि सेंसस 2027 का जो डाटा एक्यूमुलेशन है, जो डाटा इकट्ठा करने वाले हैं न्यूमरेटर्स, उनकी जानकारी दे रहे हैं हमारे सारे बच्चों को, क्योंकि इन बच्चों का रोल बहुत ज़्यादा है इस डाटा एक्यूमुलेशन में। तो पर्टिकुलरली ये जो डाटा इकट्ठा होने वाला है, इसमें क्या है कि तकरीबन 33 क्वेश्चंस हैं और ये जो क्वेश्चंस हैं ये हाउसिंग से रिलेटेड हैं और हाउस में क्या फैसिलिटीज़ हैं, कैसे रह रहे हैं और घर में कितने लोग हैं, कौन कौन हैं, किस तरह के व्हीकल्स यूज़ कर रहे हैं, किस कैटेगरी से हैं, SC ST OBC, इस तरह का सारा डाटा जो है गवर्नमेंट डिजिटली इकट्ठा कर रही है। और 2011 के बाद में ये जो सेंसस हो रहा है, ये सारा का सेंसस ऑनलाइन अवेलेबल रहेगा। और मैं सारे समाज के लोगों से, स्टूडेंट्स से, जो भी इस प्रोग्राम को देख रहे हैं, उन सभी से रिक्वेस्ट करूंगा कि इस सेंसस 2027 में बढ़ चढ़ के भाग लें, क्योंकि अगर आप सेंसस में भाग नहीं लेंगे, पर्टिकुलरली हम बोडोलैंड में रह रहे हैं और 6 शेड्यूल एरिया है हमारा, तो इसलिए हम चाहते हैं कि गवर्नमेंट को हमारा सही प्रोजेक्शन जाए ताकि हमारे को और ग्रांट मिल सके बोडोलैंड के लिए और बोडोलैंड और आसाम डेवलप हो सके। और उसी में ही हमारा जो है भारत 2047 का डेवलपमेंट निहित है। धन्यवाद। উদ্যোগত আজি এটা ডাঙৰ কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ যিটো জনগণনা হ'ব 2011ৰ পৰা 2021ত আমাৰ হোৱা নাই, এইবুলি হ'ব আৰু ডিজিটেল হ'ব। আৰু সেইকাৰণে আমাৰ ইয়াত অসম চৰকাৰৰ যিটো ডাইৰেক্টৰেট অফ চেঞ্চাছ অপাৰেশ্যন, তেওঁলোক ইয়ালৈ আমাৰ যোগাযোগ কৰিছে। অসমৰ 3খন বিশ্ববিদ্যালয় তেওঁলোকে বাছনি কৰিছে আৰু 3খন বিশ্ববিদ্যালয়ৰ ভিতৰত বড়োলেণ্ড বিশ্ববিদ্যালয় এখন অন্যতম। গতিকে আমাক এইটো দায়িত্ব দিয়া হৈছিল NSS চেলৰ, আৰু সেইকাৰণে আমি ইয়াতে আজি এইটো অনুৰোধ কৰিলোঁ। আৰু তেওঁলোকে গুৱাহাটীৰ পৰা আহি আজি এতিয়া বৰ্তমান আমাৰ ইনগ্ৰেল ছেশ্যনটো হৈ যোৱাৰ পিছত তেওঁলোকে এতিয়া ভাবে গোটেই প্ৰেজেণ্টেশ্যন দি তেওঁলোকে ইয়াৰ বৰ্ণনা কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান কুইজৰ আয়োজন কৰা হৈছে যে ছেশ্যনৰ মানে জনগণনা বা লোকপিয়ল সম্পৰ্কে কি জানে নাজানে সেইবিলাক আলোচনা হ'ব। মূলতঃ এইটো এটা এৱাৰনেছ প্ৰগ্ৰেম, এটা সচেতনতা জাগ্ৰত কৰাৰ কাৰণে, কাৰণ এইবাৰ চেঞ্চাছটো অলপ বেলেগ ধৰণৰ হ'ব, আগৰ দৰে নহয়। সেইকাৰণে প্ৰত্যেক নাগৰিকে ইয়াত জড়িত হ'ব লাগিব আৰু সেইটো বাৰ্তা দিয়াৰ কাৰণে যাতে উৰা বাতৰিত মানুহে ভুল নাযায়, সেইটোৰ কাৰণে এইটো আয়োজন কৰা হৈছে। আৰু আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ NSS চেল হিচাপে আমি গৌৰৱান্বিত যে আমাক এই সুযোগটো দিয়া হৈছে। আৰু আপোনালোকৰ জৰিয়তে
আমাৰ সংবাদসেৱী মাধ্যমৰ জৰিয়তে আমাৰ অনুৰোধ যাতে এইটো বাৰ্তা সকলো স্তৰলৈ যায়। ধন্যবাদ।